নমস্কাৰ, মই ব্লাসু চেকা আৰু আপোনালোকে চাই আছে বি একাছ ফাৰ্ম ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম গাহৰি, গৰু, ছাগলী, মহ এইবিলাকৰ ইঞ্চুৰেঞ্চ আমি কেনেকৈ কৰিম, কিয় কৰিম আৰু ইঞ্চুৰেঞ্চ কৰিলে আমাৰ কি লাভ হ'ব, এই সম্পৰ্কে আজি আমি বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আগলৈ যিমানবোৰ ভিডিঅ'ছ মই আপলোড কৰিম আপোনালোকে ন'টিফিকেশ্যনবোৰ পাই থাকিব। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে গাহৰি, ছাগলী, গৰু, মহ পালনৰ লগত জড়িত হৈ আছে তেখেতসকলে ভালকৈ জানে যে সময়ে সময়ে বহুত ধৰণৰ অচিনাক্ত বেমাৰবিলাক ফাৰ্মত দেখা দিয়ে আৰু ইয়াৰ ফলত গৰু, ছাগলী, গাহৰি, মহবিলাকৰ মৃত্যু হয়। যোৱা বছৰ আমি দেখিবলৈ পালোঁ, বিশেষকৈ আপাৰ আছাম ছাইডত, লখিমপুৰ, যোৰহাট সেইটো ছাইডত আফ্ৰিকান স্বাইন ফিভাৰত আক্ৰান্ত হৈ বহুত গাহৰিৰ মৃত্যু হ'ল আৰু যিসকল পালক আছিলে, যিসকল খেতিয়ক আছিল, ফাৰ্মাৰ আছিলে, তেওঁলোকৰ বহুত লাখ টকাৰ লছ হ'ল। ঠিক তেনেকৈ কিছুমান প্ৰাকৃতিক দুৰ্যোগ আছে, যেনেকৈ বানপানী হওক, বজ্ৰপাত হওক, তাৰপিছত বতাহ বৰষুণ হওক। তো ইয়াৰ কাৰণেও কেতিয়াবা জন্তুবিলাকৰ মানে মৃত্যু হয়, গৰু, ছাগলী, গাহৰি এইবিলাকৰ মৃত্যু হয়। তাৰপিছত কেতিয়াবা কি হয়, ফাৰ্মবিলাকত অচিনাক্ত মানুহবিলাকে আহি ফাৰ্মত এটেক কৰে আৰু ইয়াৰ ফলতো মানে জীৱ জন্তুবিলাকৰ মানে মৃত্যু হয়। তো এই কাৰণে ভাৰত চৰকাৰ তথা অসম চৰকাৰে এই আঁচনিটো লৈ আনিছে, যাতে মানে যিমানবোৰ পালক আছে, গাহৰি, ছাগলী, মহ, গৰু পালক আছে, তেখেতসকলে যাতে এইটো আঁচনিৰ দ্বাৰা, এইটো স্কিমৰ দ্বাৰা তেখেতসকলে যাতে প্ৰত্যেকটো মানে তেখেতসকলে যিমানবোৰ মানে গাহৰি, ছাগলী পালন কৰি আছে, প্ৰত্যেকটো যাতে গাহৰি, ছাগলীৰ কাৰণে যাতে তেওঁলোকে মানে পলিচি কিনিব পাৰে, মানে ইঞ্চুৰেঞ্চ কৰিব পাৰে। আৰু কিবা কাৰণত যদি ডাঙৰ বেমাৰৰ পৰা যদি মানে জন্তুবিলাক আক্ৰান্ত হৈ যদি মৃত্যুমুখত পৰে বা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে মৃত্যু হয় বা যদি কোনোবা অচিনাক্ত মানুহবিলাকে গৈ পেলাই যদি ফাৰ্মত এটেক কৰে আৰু ইয়াৰ ফলত যদি জন্তুবিলাকৰ মৃত্যু হয় বা পালকসকলৰ মানে ক্ষতিগ্ৰস্ত হয়, তেতিয়াহ'লে মানে কি হ'ব, এই পালকসকলে মানে এই তেখেতসকলে যিটো ইঞ্চুৰেঞ্চ কৰিছে, তেখেতসকলে যিটো পলিচি লৈছে, তো সেই পলিচিটো মানে হেৰি কৰি পেলাই তেখেতসকলে মানে ক্লেইম কৰিব পাৰিব। আৰু মানে তেখেতসকলে যিখিনি টকা তেখেতসকলৰ লছ হ'ব, সেইখিনি টকা তেখেতসকলে যাতে ঘূৰাই পায় আৰু যাতে মানে তেখেতসকলে পুনৰ এবাৰ নতুনকৈ ফাৰ্মখন যাতে ষ্টাৰ্ট কৰিব পাৰে। তো তাৰ বাবে এই আঁচনিটো মানে বিশেষকৈ পালকসকলৰ বাবে, গৰু পালক, ছাগলী পালক, মহ পালক, গাহৰি পালকৰ বাবে এই আঁচনিটো লৈ অনা হৈছে। মানে কি, জন্তুবিলাকৰ মৃত্যু হ'লে আমি ক্লেইম কৰিব লাগিব। যদি আমাৰ ইঞ্চুৰেঞ্চ থাকে আমি ক্লেইম কৰিব পাৰিম। তাৰপিছত আমি ফাইনেন্সিয়েল ছাপৰ্টটো আমি পাই যাম। তাৰপিছত আৰু আকৌ আমি ফাৰ্মখন ষ্টাৰ্ট কৰিব পাৰিম। তো এই বিষয়ে আপোনালোকে অধিক জানিবৰ বাবে পশু চিকিৎসালয় প্ৰত্যেকটো ডিষ্ট্ৰিক্টত আছে। পশু চিকিৎসালয়ত আপোনালোকে গৈ পেলাই যোগাযোগ কৰিব পাৰিব। তাত মানে যিসকল ডক্টৰছ আছে, ডক্টৰছসকলৰ লগত আপোনালোকে আলোচনা কৰিব পাৰিব। তেখেতসকলৰ পৰা আপোনালোকে জানিব পাৰিব মানে এই আঁচনিটোনো কি বা এই আঁচনিটোৰ বিষয়ে আপোনালোকে জানিব পাৰিব। তাৰপিছত ব্লক লেভেলতো থাকে চৰকাৰী পশু চিকিৎসালয়ৰ বিভাগ। তো আপোনালোকে নিজৰ ব্লকতো যাই আপোনালোকে খবৰ ল'ব পাৰিব, মানে তাত ডক্টৰসকল থাকে। তো তাতো আপোনালোকে যোগাযোগ কৰিব পাৰিব। নহ'লে আপোনালোকৰ ওচৰে পাঁজৰে যদি পশু চিকিৎসক আছে, চৰকাৰী পশু চিকিৎসক, তো তেখেতসকলকো আপোনালোকে মানে তেখেতসকলৰ লগত যোগাযোগ কৰিব পাৰিব, আলোচনা কৰিব পাৰিব। তেখেতসকলেও আপোনালোকক সহায় কৰিব পাৰিব, মানে কেনেকৈ কৰিব লাগিব, কি লাগিব আৰু এই আঁচনিটোনো কি বা কি বেমাৰ এই আঁচনিটো সামৰি লয়, কি দুৰ্যোগ এই বেমাৰটো মানে এই আঁচনিটো সামৰি লয়, এই বিষয়ে আপোনালোকে মানে তেখেতসকলৰ পৰা জানিব পাৰিব আৰু মানে গোটেইখিনি ডিটেইলছত আপোনালোকে মানে জানিব পাৰিব। তো মই এইটোৱে ক'ম আপোনালোকক যে আপোনালোকে পশু চিকিৎসালয়ত যাওক আৰু আপোনালোকে তাত যোগাযোগ কৰক। তেখেতসকলে আপোনালোকক ভালকৈ মানে বুজাই দিব, ভালকৈ আপোনালোকক মানে ক'ব পাৰিব। ইঞ্চুৰেঞ্চ কৰাৰ আগত পশু চিকিৎসালয়ৰ পৰা ডক্টৰসকল আহিব আৰু মেডিকেল টেষ্ট কৰিব। আৰু যদি জন্তুবিলাকৰ কোনো বেমাৰ আজাৰ নাই, তেতিয়াহ'লে সেইকেইটা জন্তুৰ
ইঞ্চুৰেঞ্চ হ'ব আৰু যিবিলাকৰ বেমাৰ আছে বা ৰিপৰ্টত ওলাব বেমাৰ সেইকেইটা জন্তুৰ ইঞ্চুৰেঞ্চ নহয়। আৰু যিকেইটা গাহৰি ছাগলী গৰু ম'হৰ মানে ইঞ্চুৰেঞ্চ হ'ব সেইকেইটা জন্তুৰ কাণত ষ্টিকাৰ মাৰি দিব, য়েল্ল' কালাৰৰ হালধীয়া ৰঙৰ ষ্টিকাৰ মাৰি দিব আৰু তাত মানে ইঞ্চুৰেঞ্চৰ নাম্বাৰ কিবা কিবি তাত লিখা থাকিব। আৰু এইটো মানে যেতিয়া ইঞ্চুৰেঞ্চ কৰিব তেতিয়া আপোনালোকে দেখিবলৈ পাব তেওঁলোকে এই কাণত য়েল্ল' কালাৰৰ ষ্টিকাৰ মাৰি দিব। আৰু এতিয়া আহিল আমি কিমান টকাৰ ইঞ্চুৰেঞ্চ কৰিম। এতিয়া আপোনালোকে যিমান টকাৰ ইঞ্চুৰেঞ্চ পলিচিটো কিনিব সিমান টকাৰে ইঞ্চুৰেঞ্চ হ'ব। 10,000, 12,000, 15,000, 20,000 কিমান টকাৰ পলিচি লাগে তো সেইমতে আপোনালোকৰ ইঞ্চুৰেঞ্চটো হ'ব। এতিয়া আপোনালোকে আৰু প্ৰিমিয়ামটো মান্থলি হিচাপে দিয়ে না আপোনালোকে ইয়াৰলি হিচাপে দিয়ে, যিসকল ডক্টৰছ আছে বা যিসকল ডক্টৰছ বিলাকৰ লগত আপোনালোকে যোগাযোগ কৰিব তেখেতসকলে আপোনালোকক জনাই দিব। তো ইঞ্চুৰেঞ্চ কৰিলে ভাল, কাৰণ ইমান লাখ লাখ টকা ইনভেষ্ট কৰি গাহৰি ফাৰ্ম খুলি ইমান লাখ লাখ টকাৰ গাহৰি কিনি যদি এখন ফাৰ্ম চলায় আৰু তাৰপিছত যদি ইঞ্চুৰেঞ্চ নকৰে, তাৰপিছত কিবা ঘটনা ঘটি যায় বা ডাঙৰ কিবা বেমাৰ চেমাৰ বা কিবা কাৰণত যদি গাহৰিবিলাকৰ মৃত্যু হৈ যায় তেতিয়াহ'লে কম টকা লছ হ'ব না, বহুত লাখ লাখ টকা লছ হৈ যায়। তো ইঞ্চুৰেঞ্চ কৰিলে কমচে কম আমি টকাখিনিতো কমচে কম ঘূৰাই পাম। লগে লগে নহ'লেও আমি দেৰিকৈ হ'লেও মানে এটা নিয়ম আছে, সেই প্ৰচেছত মানে গৈ পেলাইহে টকাখিনি আমি পাম। এটা ছিষ্টেম আছে, সেই ছিষ্টেমত আমি টকাখিনি পাম। অলপ দেৰি হ'ব পাৰে, দেৰি হ'লেওতো আমি টকাখিনি পাম। তো সেইকাৰণে মানে ইঞ্চুৰেঞ্চ কৰিলে ভাল। আৰু মানে ইঞ্চুৰেঞ্চ থাকিলে আমাৰ কোনো ধৰণৰ ভয় নাথাকে। তো যদি আমি এই পলিচিটোৰ যোগেদি জন্তুবিলাকৰ যদি আমি ইঞ্চুৰেঞ্চ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যতৰ কাৰণে বহুত ভাল হয়। যদি কিবা কাৰণত যদি কিবা নতুন কিবা বা অচিনাক্ত বেমাৰ আহে আৰু জন্তুবিলাকৰ মৃত্যু হয় তেতিয়াও আমি ক্লেইম কৰিব পাৰিম। তাৰপিছত কিবা যদি প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে যেনেকৈ আপোনাৰ বানপানী হওক, বতাহ বৰষুণে হওক, বজ্ৰপাত হওক, যদি ইয়াৰ ফলত যদি জন্তুবিলাকৰ মৃত্যু হয় আমাৰ ফাৰ্মৰ জন্তুবিলাকৰ তেতিয়াও আমি ক্লেইম কৰিব পাৰিম। তাৰপিছত ধৰি লওক গাহৰিবিলাকক মানে খাহী কৰা হয়, চাৰ্জাৰী কৰি মানে খাহী কৰা হয়। তো মানে ইয়াৰ ফলত এই চাৰ্জাৰী কৰাৰ ফলত বা এই খাহী কৰাৰ ফলত যদি গাহৰিবিলাকৰ যদি মৃত্যু হয় তেতিয়াও আমি ক্লেইম কৰিব পাৰিম যদি আমাৰ ইঞ্চুৰেঞ্চ থাকে। আৰু আমি যিমান দামৰ মানে ইঞ্চুৰেঞ্চ কৰা থাকিব সেইখিনি টকা আমি মানে যেতিয়া আমি ক্লেইম কৰিম তেতিয়া এটা প্ৰচিজাৰ আছে, সেই প্ৰচিজাৰৰ মতে এটা প্ৰচেছত গৈ পেলাই সেই টকাখিনি আমি পাই যাম। কিন্তু লগে লগে নাপায় টকাখিনি পালে আপোনালোকে আৰু নতুনকৈ যদি কিবা মানে ক্ষতি হয় বা মানে হয় তেতিয়া আপোনালোকে নতুনকৈ আৰু ফাৰ্মখন ষ্টাৰ্ট কৰিব পাৰিব বা আমি নতুনকৈ আৰু ফাৰ্মবিলাক আমি ষ্টাৰ্ট কৰিব পাৰিম। আৰু ইয়াৰ কাৰণে ভাৰত চৰকাৰ তথা অসম চৰকাৰে এই সুবিধাটো আমাৰ কাৰণে কৰি দিছে বা এই আঁচনিটো লৈ আহিছে বা লৈ আনিছে। তো আমি এই সুবিধাটো ল'ব লাগিব। আৰু মই সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে পশু চিকিৎসালয়ত যাওক, যোগাযোগ কৰক আৰু এই সুবিধাটো যিমান পাৰে সিমান সোনকালে ভালকৈ বুজি লওক প্ৰথমতে। তাৰপিছত এই সুবিধাটো আপোনালোকে যদি ভাল লাগে এই সুবিধাটো আপোনালোকে লওক, তেতিয়া মানে ভৱিষ্যতৰ কাৰণে আপোনালোকৰ কাৰণে ভাল হ'ব। তো আজিৰ কাৰণে এইখিনিয়ে আছিল মোৰ ক'ব লগা কথাখিনি ইঞ্চুৰেঞ্চৰ বিষয়ে। যদি আজিৰ মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু কিবা যদি সুধিব লগা থাকে বা জানিব লগা আছে তেতিয়াহ'লে কমেণ্ট কৰি মোক জনাব। আৰু আপোনালোকে কি কৰ্মৰ লগত জড়িত হৈ আছে, কি কাম কৰি আছে, কোনে গাহৰি ফাৰ্ম কৰি আছে, কোনে ছাগলী ফাৰ্ম কৰি আছে, কোনে গৰু, কোনে ম'হ কি কৰি আছে, কি মানে কৰ্মৰ লগত আপোনালোকে জড়িত হৈ আছে আপোনালোকে কমেণ্ট কৰি জনাব। তেতিয়া মানে ভাল লাগে আৰু ময়ো জানিব পাৰিম আৰু আমি সকলোৱে মানে জানিব পাৰিম যে কোনে কি কৰ্মৰ লগত জড়িত হৈ আছে।